Hello everyone, welcome back to my YouTube channel. আজি আমি এই ভিডিওটোৰ জৰিয়তে জানিব বিচাৰিম যে ৰেগনি চেনেলত প্ৰচাৰিত হোৱা অসমৰ আটাইতকৈ জনপ্ৰিয় ধাৰাবাহিক ধাৰবাৰী আউটপোষ্ট নতুনকৈ জইন কৰা পুলিচ বাইদেউগৰাকীৰ বিষয়ে। তো তেতিয়াহ'লে আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টি। এইগৰাকী অভিনেত্ৰীৰ নাম ৰিচা চেত্ৰী। তেখেত বৰ্তমান ডিগবৈ বাসিন্দা যদিও গুৱাহাটীত বৰ্তমান তেওঁ কৰ্মসূত্ৰে বাস কৰে। অসমীয়া অভিনয় জগতত কেইবাটাও ভিডিঅ' চঙৰ জৰিয়তে ভুমুকি মৰা এইগৰাকী অভিনেত্ৰীয়ে জন্মগ্ৰহণ কৰিছিল জানুৱাৰী মাহৰ 12 তাৰিখে। তেখেতৰ আনুষ্ঠানিক শিক্ষা ডিগবৈৰ পৰাই সমাপ্ত কৰে। তেখেতে কাৰ্মেল স্কুলৰ পৰা হাইস্কুল, RD জুনিয়ৰ কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী আৰু ডিগবৈ উমেন্স কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰে। তেখেতৰ এগৰাকী ভাতৃ আৰু তেখেতৰ পিতৃমাতৃ পৰিয়ালত আছে। এইগৰাকী উদয়মান অভিনেত্ৰী হৈ থাকিলে আমাৰ মনোবলত অলেখ শুভকামনা। ভিডিঅ'টো চাই কেনে পালে জনাব। ধন্যবাদ।